Hello friends, Happy New Year. Welcome to my Dipankar blog channel. আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভালেই আছে। মোৰো বৰ্তমান ভালেই। দেওবাৰ বুলি ওলাই গৈছিলোঁ মই বন্ধু এজনৰ লগত। ক'তনো গৈছিলোঁ চাওঁ বলকচোন। মই আহি বাছ ষ্টেণ্ড পাইছোঁহি আৰু অকণমান দূৰ গ'লে মোৰ লগৰজনৰ ঘৰ পামগৈ বলকচোন যাওঁ বাছ ষ্টেণ্ডৰ নিশ্চয় কাষতে লাগি আছে এইটো ডাকঘৰ আমাৰ মোৰ অকণমান দেৰি হোৱাৰ কাৰণে মোৰ লগৰজন ৰাস্তালৈকে ওলাই আহিলে আৰু এতিয়া বলকচোন যাওঁ এখন ধনশিৰি নদীৰ ওপৰত নতুনকৈ বনোৱা দলং পুৰণাখন আৰু দিন দেখুৱাম বাৰু নদীখনত পানীটো অলপ কমি যোৱাৰ কাৰণে বালিচৰ বহুত পৰিছে সেই বালিচৰতে মানুহবিলাকে নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰিছে এয়া চাওকচোন সৰিয়হ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে দেখিয়ে মনটো ভাল লাগি গৈছে সৰিয়হৰ তলিত সৰিয়হৰ ফুলবোৰ ইমান ধুনীয়া গোন্ধাইছে আহিবলৈকে মন যোৱা নাই মোৰ লগৰজনক চিনাকি কৰি দিয়া নহ'ল নহয় এইজন মোৰ লগৰ প্ৰাঞ্জল হাজৰিকা আমি স্কুল একেলগতেই পঢ়া সৰিয়হৰ তলিৰ পৰা ঘৰলৈ আহিবলৈকে মনেই যোৱা নাছিলে কিন্তু ঘৰলৈতো আহিব লাগিবই আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব